गंसे दंफांनि दालांनि थाखाय जिउजों थैनांदों गरेस्वरनि रायजोफोरा। दैबानाजों बोहैखारलांजादों दालांजों लोगोसे लामाया। लाव खुमब्रानि बैसांबादि जाबाय गंसे दंफांनि दालां। खौरांआनो सम गैया एमएलए एबा गोजौ थाखोनि सोरखारि मावख'गिरिफोरा। खैफोद गोनां भाबै दावबायो फरायसा फरायसुलिफोर आरो जायगानि रायजो राजाफोरा। दैबाना जाबाय, दैबानाया रानबाय, नाथाय रायजोनि जेंनाया जेंनायैनो थालांबाय। रायजोफोरा गोबां दाबि खालामनानै गंसे दंफांनि दालां मोननो हादोंमोन। तामुलपुर जिल्लानि गरेस्वर बेंखनारि मावख'नि सिङाव नावखातानि सोनाब फारसे थानाय सुख्लाय दैसानि सायाव 2017 मायथाइयावनो अन्थाइ खाम्फा गायसननायनि उनाव 2020 मायथाइनि जोबथा समाव बे दंफांनि दालां लुनाया जोबदोंमोन। दालांनि फारनैथिंबो दैबानाया खुरखानायनि थाखाय रायजोफोरा दा गोबां गिनाय साननाय फैयो। नावखातानिफ्राय निजारगाव, बेतागाव, हरिगाव लोगोसे देखिपटा जानानै तामुलपुरसिम थांलाय फैलाय खालामग्रा गाहाय लामा जानायखाय गोबां अनजिमानि रायजोफोरा थांलाय फैलाय खालामनायनि बेलायाव बाधा सोमजिदों। बे लामाया बन्द जानायनि थाखाय जायगानि रायजोफोरा दा 7-8 किल'मिटार उफ्रा लामा होनानै सुख्लाय सटपुर जानानै थांलाय फैलाय खालामनांगौ जादों। दालांखौ बोहैखारलांनायनि उनाव दिनैसिम रावबो जायगानि एमएलए एबा गुबुन सुबुं थान्दैफोरा दालांखौ नायफैयाखै होननानै अजद दैखांदों नावखातानि रायजोफोरा। আমাৰ নাওকাটা তামোলপুৰ পথত যিখন নিজাৰগাঁও ঘাটৰ শুক্লাই নদীৰ ওপৰত কাঠৰ দলং আছে 130 মিটাৰ দীঘল। এই দলংখন ইতিমধ্যে 2 বছৰমান ৰাইজে খুব সুন্দৰকৈ অহা যোৱা কৰিব পাৰিলে, কিন্তু যোৱাটো বানত এই যে হৈ গ'ল আজি 10-15 দিন আগত, এই বানত আচলতে নদীটোৰ পৰা এটা পাৰ্ট পূবৰ ফালে গুচি গ'ল, অৰ্থাৎ দলংখন মাজতে এৰি প্ৰায় 80 মিটাৰমান পূবৰ ফালে গুচি গ'ল নদীটো। গতিকে এতিয়া আমাৰ ৰাইজে বা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট ব্যৱসায়ী মানুহ আছে, খেতি বাতি কৰি মানে বজাৰত বিভিন্ন সামগ্ৰী বিক্ৰীৰ কাৰণে যাব লাগে। গতিকে আটাইখিনি ৰাইজে আমাৰ শুক্লাইৰ যিটো মেইন দলং, আমাৰ অঞ্চলৰ পৰা প্ৰায় 7 কিলোমিটাৰ দূৰেৰে যাব লাগে নাওকাটালৈ। ঠিক তেনেকৈ অহা যোৱা কৰি আছে। আৰু আমাৰ প্ৰায়ভাগ আমাৰ অঞ্চলৰ মানুহে নাওকাটাত শংকৰদেৱ শিশু নিকেতন আছে, আদৰ্শ জাতীয় বিদ্যালয় আছে, নাওকাটা হাইস্কুল হাই ছেকেণ্ডাৰী যিমান আছে ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে 7 কিলোমিটাৰ অহা যোৱা 14 কিলোমিটাৰ হয়, য'ত নেকি অহা যোৱা 2 কিলোমিটাৰত হোৱা এটা পথ এনেকুৱাকৈ যাব লগা হৈছে। গতিকে আমাৰ ৰাইজৰ ফালৰ পৰা চৰকাৰলৈ এটা অনুৰোধ জনাইছে, হয়তো বানপানী আকৌ আহিব, যদি এই নদীটোক সম্পূৰ্ণ মাটি দি পেলাই বন্ধ কৰিব চেষ্টা কৰা হয় তেতিয়া নাথাকে। গতিকে এই পাৰিলে এই দলংখনৰ সমানে 70-80 মিটাৰ এখন আমাক বনাই দিয়ে ইহঁতে, আৰু নোৱাৰিলেও হয়তো ঠেলাখন যাব পৰা, চাইকেলখন যাব পৰা, মানে সৰু দলং এই দুডাল ইয়াতে 4ডাল ৰেলিং আছে, 2ডাল ৰেলিং দি পেলাই হ'লেও ঠেলাখন যাব পৰা কৰি, মাৰুতি বা বাইক যাব নোৱাৰিলেও কথা নাই, সাধাৰণ ৰাইজে চাইকেলখন লৈ ছাত্ৰ ছাত্ৰী বা সৰু ছোৱালী ল'ৰাক লৈ যাব পৰা কৰি জানো বনাই দিয়ে, চৰকাৰলৈ এইটো অনুৰোধ জনাইছোঁ। আৰু বাৰ বাৰ আমি শুনি থাকোঁ শুক্লাই নদীৰ দলংখন ছাৰ্ভে হৈছে, লিষ্টত ওলাইছে, হ'ব। মাজত আমাৰ এমএলএ মহোদয়েও কোৱা শুনিছোঁ। আমি পুনৰবাৰ আমাৰ গাঁওবাসীৰ হৈ, আমাৰ অঞ্চলবাসীৰ হৈ অনুৰোধ জনাইছোঁ যেন অতি কম সময়ৰ ভিতৰত আমাৰ যিটো শুক্লাই নদীত এইখন তামোলপুৰ নাওকাটা ৰোডত আছে দলং, এইখন পকীকৰণৰ ব্যৱস্থা কৰে। তাৰ বাবে সমূহ ৰাইজৰ হৈ মই দাবী উত্থাপন